নমস্কাৰ তোমালোকক আজি কালি হ'বলগীয়া MIL পৰীক্ষা আছামিছৰ তোমাৰ টাইম মেনেজমেন্ট কি ধৰণে কৰিবা তাৰ বিষয়ে অলপ কিছু আলোচনা কৰিবলৈ গৈ আছো সো ভিডিওটো তোমালোকক ষ্টাৰ্ট কৰিছো তোমালোকে জানাই যে অসমীয়া বিষয়ত তোমালোক অলপ বেছিকৈ লিখিবলগীয়া হয় বা অলপ আমি বেছিকৈ লিখিব লাগে বুলি আমি ভাবো কাৰণ তোমালোকৰ প্ৰথমতে সহজ প্ৰশ্নবোৰ ধৰা হল 1 নম্বৰ বা 2 নম্বৰ প্ৰশ্নবোৰ থাকিব আৰু হেকৰ ফালে তোমালোকৰ থাকিব ৰচনা বা ব্যাখ্যা কৰা হেসমূহ প্ৰশ্নটোৰ তোমালোকে যেটো অলপ দীঘলকে দিবলগীয়া হয় ৰচনাসমূহ তোমালোকে গম পাইছাই আৰু ব্যাখ্যা কৰাসমূহ লগতে তোমালোকক আৰু কিছুমান প্ৰশ্ন থাকে যিবোৰ তোমালোকক 2 বা 3 নম্বৰ থাকিব পাৰে সো হেবোৰ প্ৰশ্নটোৰ তাৰে তোমালোকে সকলোখিনি কৰিব পাৰা যে তোমালোকৰ এটা প্ৰশ্ন এই থৈ আহিবলগীয়া নহয় হেকাৰণে তোমালোকৰ টাইম মেনেজমেন্টটো তোমালোকে ভালকে জানি থব লাগিব তোমালোকৰ টাইম মেনেজমেন্টৰ বাবে প্ৰথমতে যিখিনি তোমালোকে পাবা কোৱেশ্চনবোৰ একাধিক্ৰমে লিখি যাবা বাৰু কিন্তু তোমালোকে চোৱা যদি তোমালোকে যিখিনি জানা প্ৰশ্ন উত্তৰ হেখিনি প্ৰথমতে কৰিবা কাৰণ তোমালোক কিছুমানে নজনা প্ৰশ্ন উত্তৰবোৰ ভাবি তোমালোকৰ টাইম পাস কৰি দিয়া আৰু পিছত যদি যিকেইটা জানে হেকিটা কৈ আহিব নোৱাৰে হেকাৰণে তোমালোকে প্ৰথমৰ পৰা স্পিডত লিখি যাবা আৰু তোমালোকে মাৰ্কস চাহে এনসাৰ কৰিবা কিছুমানে ধৰা হল 2 নম্বৰ প্ৰশ্ন আছে তাত তোমালোকে 2 পেজ বা 3 পেজ এনসাৰ লিখি দিলে হেখিনি তোমালোকে নকৰিবা তোমালোকে চাই লবা যে প্ৰশ্নত কেই নম্বৰ আছে আৰু তোমালোকে প্ৰশ্নটোৱে কি সুধিছে হেতুহে তোমালোকে লিখিবা তোমালোকে অবাস্তৱ কথা বা অলাগতিয়াল কথাবোৰ লিখি নিদিবা লগতে তোমালোকক কৈছো যে তোমালোকৰ প্ৰশ্নসমূহ এবাৰ পঢ়ি চাই লবা যেতিয়া তোমালোকক 5 মিনিটৰ আগতে যেহেতু তোমালোকৰ প্ৰশ্ন কাগজবোৰ দিয়া হয় হেকাৰণে তোমালোকে এবাৰ পঢ়ি চাই লবা যে কোনখিনি জানা বা কোনখিনি নাজানা হেখিনি তোমালোকে এবাৰ চাই লবা ভালকে প্ৰশ্নটো চালি জাৰি চাই আৰু পিছত তোমালোকে এনসাৰবোৰ লিখা ষ্টাৰ্ট কৰি দিবা এতিয়া আহো সিট প্ল্যানৰ বিষয়ে সিট প্ল্যানটো তোমালোকৰ ধৰি লৈছো কিছুমান স্কুলত সম্পূৰ্ণ মানে টোটাল ষ্টুডেন্ট ধৰি লৈছো 43 টা আছে আৰু 43 টা ষ্টুডেন্টৰে যদি MIL আসামিছ হতে হিহঁতৰ সিট প্ল্যানটো চেঞ্জ হয় আগতে যত বহিছিল তাতেই বহিব কিন্তু কিছুমান স্কুলত থাকে যে MIL কিছুমানৰ হিন্দী থাকিব পাৰে বা কিছুমানৰ বেংগলী থাকিব পাৰে তেওঁলোকৰ হয়তো সিট প্ল্যানবোৰ চেঞ্জ হ'ব পাৰে কিন্তু তোমালোকৰ তাত চিন্তা কৰিবলগীয়া একো নাই যি সকলে যত বহি আছিল তাতেই পাবা কেৱল যি কেইখন স্কুলত MIL বোৰ মিক্স থাকে অৰ্থাৎ কিছুমান ষ্টুডেন্টৰ MIL হিন্দী হ'ব পাৰে বা বেংগলী হ'ব পাৰে বা আসামিছো হ'ব পাৰে তেওঁলোকৰ মিক্স থকা বোৰহে সিট প্ল্যানবোৰ চেঞ্জ হয় সম্পূৰ্ণ যেহেতু তোমালোকৰ একেটা MIL থকা ষ্টুডেন্টবোৰৰ MILৰ সিট প্ল্যানখিনি চেঞ্জ নহয় যদি বা চেঞ্জ হয় তোমালোকে হেখিনি বোৰ্ডত বাহিৰত থাকে হে বোৰ্ডত তোমালোকে চাই লব পাৰিবা আৰু তাত গৈ তোমালোকে নিৰ্দিষ্ট স্থানত বা নিৰ্দিষ্ট ৰুমত গৈ কিনি বহিবা আশা কৰো তোমালোকৰ ডাউটসমূহ ক্লিয়াৰ হৈছে আৰু এই ভিডিওটো আমি আজি ইয়াতে সামৰণি মাৰিছো ধন্যবাদ